নমস্কাৰ, মই অন্নপূৰ্ণাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি মই বনাবলৈ লৈছোঁ কণীৰ দম। সকলোৱে নিশ্চয় জানেই, কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাম বুলি ওলাইছোঁ। গতিকে বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। কণীৰ দম বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ 5টা কণী আৰু সৰু সৰুকৈ 3টা আলু এনেদৰে কাটি ল'লোঁ। আৰু এইখিনি বইল হ'বলৈ প্ৰায় 8 মিনিটমান সময় গেছৰ ওপৰত ৰাখি দিম। এইখিনি বইল কৰা প্ৰায় হৈ গ'ল। এতিয়া জোখমতে অকণমান মিঠাতেল দি ইয়াতে নিমখ আৰু হালধি দি কণীকেইটা ফ্ৰাই কৰি ল'ম। প্ৰায় 3 মিনিটমান সময় ফ্ৰাই কৰাৰ পিছত এয়া আমাৰ কণীখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু এতিয়া সেই তেলখিনিতে অকণমান পিঁয়াজ আৰু কেইটামান ক'লা জিৰাৰ লগতে নহৰু পিচি লোৱা আৰু অকণমান আদা পিচা ইয়াতে দি দিছোঁ। আৰু এইখিনি ভালদৰে অকণমান সময় লৰাই ল'ম। 2টা মিডিয়াম সাইজৰ পিঁয়াজ মই পটাত ভালদৰে এনেকৈ পিচি ল'লোঁ আৰু পিচি লৈ ইয়াতে দি দিলোঁ। জোখমতে ইয়াতে দিছোঁ এচামুচ জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি। এইখিনি ভালদৰে লৰাই ল'ব লাগিব। ক'বলৈ পাহৰিছিলোঁ, মই আজি কণীৰ দম বনাবলৈ ব্যৱহাৰ কৰিছোঁ কুমলীয়া নৰসিংহৰ পাত আৰু সৰু মানিমুনি। ইয়াতে বইল কৰা আলুখিনি দি দিলোঁ আৰু ইয়াতে দিছোঁ 3টা কেঁচা জলকীয়া। এইখিনি পুনৰ লৰাই দিম আৰু কেৰাহীত যদি লাগি যোৱাৰ দৰে অনুভৱ হয় তেতিয়া তাত অকণমান গৰম পানী দি পুনৰ ভালকৈ লৰাই দিব। আৰু এইখিনি ভজা প্ৰায় হৈ গ'ল। এতিয়া আমি ইয়াতে জোখমতে পানী দিম আৰু এইখিনি উতলিবলৈ আমি ৰাখি দিম। এয়া চাওকচোন, আমাৰ উতল হৈ গ'ল আৰু আমাৰ আজি কণীৰ দম ৰেডি হৈ গ'ল। এয়া চাওকচোন কিমান সুন্দৰ লাগিছে। পানীখিনি আপোনালোকৰ জোখমতে দিব পাৰিব। আজিৰ সাজতে খাবলৈ লৈছোঁ এইমাত্ৰ বনোৱা কণীৰ দম। লগত লৈছোঁ এটা ভোট জলকীয়া আৰু দোৰোণ শাক আৰু আলুৰ ভাজি, ভাতকেৰেলা ফ্ৰাই, বেঙেনা ফ্ৰাই আৰু কলমৌ ভাজি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই।